কিমান খাবি আৰু তিনিটা চাৰিটা দিলোৱে আৰু কিমান লাগে যা 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 ইয়াৰ পৰা যা কিবা এটা দিয়ক তোক দিছিলোঁ ন কেলৈ আহিছ বাৰে বাৰে যা 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 ঐ তাই ওচৰলৈ বহিচোন কিয় কান্দি আছা কি হ'ল এইটো লোৱা ঐ তোক কি দিম এই ইয়াত লিখাকেইটাকে দিয়ক এইটো লোৱা যাওঁ দেই অ'কে ঐ তোৰ আজি কি হ'ল মনটো মাৰি আছ যে অমনানৰ লগত কিবা লাগিলি নি নাই অ' ঐ শুন না ক অথনি ছোৱালীজনীৰ কথা ভাবি আছোঁ ছোৱালীজনী কিমান যে কষ্টত আছে তাকেহে যাৰ হাতত টকা আছে আজিৰ সমাজে তাকহে গুৰুত্ব দিয়ে আৰু যাৰ টকা নাই আজিৰ সমাজে তাক মানুহ বুলিয়েই গণ্য নকৰে তাকেহে চাচোন ছোৱালীজনী সমাজত ব্যৱহাৰ কি মই এটা কথা ভাবিছোঁ কি কথা বুজিছ মই তাইক লৈয়ে আহোঁ মই তাইক পঢ়াম নিজৰ ভণ্টিৰ নিচিনাকৈ মৰম কৰিম যিহেতু মোৰ নিজৰ ভণ্টিও নাই বেয়া হ'ব নেকি বেয়া নহয় কিন্তু কি ঘৰত মানি ল'ব জানো আৰু অমলানে কি ক'ব ঘৰত হৈ যাব পাৰোঁ ৰহ অমলানক ফোন এটা কৰি লওঁ কৰিছা হেল্ল' কি কৰি আছা এই অফিচৰ পৰা আহি কফি একাপ খাবলৈ সোমাইছোঁ শুনা না ইম্পৰ্টেণ্ট কথা এটা আছে কি হ'ল ক'ৰবাত কিবা জেং লগালা নি নাই অ' মই কথা এটা ভাবিছোঁ কি কথা আজি মানে মই টাউন গৈছিলোঁ মই তাইক লৈ আহিম বুলি ভাবিছোঁ নিজৰ ভণ্টিৰ নিচিনাকৈ ৰাখিম তাইক নিজৰ ভণ্টিৰ নিচিনাকৈ মৰম কৰিম পঢ়াম ময়ে পঢ়াম তাইক মোকতো এদিন বিয়া দি দিব মাহঁততো অকলে থাকিব লাগিব মাহঁত তাইৰ মুখলৈকে চাই জীয়াই থাকিব পাৰিব ঠিক আছে তুমি যি ভাল দেখা তাকে কৰা মোৰ কোনো আপত্তি নাই ছোৱালীজনীৰ যদি ভৱিষ্যতটো ভাল হয় আমাৰে ভালৰ কথা ঠিক আছে হ'ব দিয়া থেংক ইউ ছ' মাছ লাভ ইউ টু অ'কে ঠিক আছে ৰাখিছোঁ দিয়া মইতো সি মানি ল'ব বুলি ভবাই নাছিলোঁ সি মোৰ কথা একোৱেই নেপেলায় সি মোক বহুত ছাপোৰ্ট কৰে তাৰ সমান এটা উপযুক্ত ল'ৰা পাবলৈ কপাল লাগিব মই জানিছিলোঁ কিন্তু দেই ময়ো যদি এনেকুৱা এটা ল'ৰা পোৱাহেঁতেন মোৰটোকে লৈ ল সঁচাকৈ লৈ ল'ম আকৌ পিছত বহুত কান্দিবি হেই যা এজনী ঐ শুন না তাইক এতিয়া ক'ত বিচাৰি যাম ক'ত পাম আজি যেনেকৈ পাইছিলোঁ এদিন আকৌ পাম এদিন নহয় কাইলৈ ওলাবি আমি বিচাৰি যাম এজনী অৰ্ডাৰ পাবহে লাগে একদম গাত তৰণি নাইকিয়া হয়
হেৰা চাহ লোৱা। অঁ তই আজি অফিচ নাযাৱ নেকি? যাম দেউতা, লগৰ এটা ঘৰত কাম আছে, তাৰ পৰা বাহিৰে বাহিৰে অফিচলৈ যাম। হেৰি নহয়, এইবাৰ বহাগত ইয়াৰো বিয়াখন পাতি দিওঁ নেকি? আমাৰো বয়স হৈ আহিছে নহয়, ইয়াৰো বয়স হৈ গৈ আছে। এতিয়া আমাৰ নাতিপুতিৰ লগত খেলাৰ সময়। কিনো বাৰু বিয়া কৰি থাকা তোমালোকে। মায়ে ঠিকেই কৈছে, মোৰ ফিক্স কথা। অহা বহাগত মোৰ ঘৰত বোৱাৰী লাগে, আৰু তই তাইক কৈ দিবি। মোৰো চিধা কথা। এইবাৰ বহাগত যদি মই বোৱাৰী মুখ নেদেখোঁ, মোৰো মুখ তই দেখিব নাপাওঁ। হ'ব ইমান ইম'চনেল হ'ব নালাগে, মই তাইৰ লগত কথা পাতিম। আইঅ' মোৰ ধুনীয়া বেটাটো। হ'ব ইমান তেল মাৰিব নালাগে। উফ, এতিয়াহে ঘৰখনত থাকি ভাল লাগিব। ভালে আছেনে? আপোনালোক আহক এই ভিতৰলৈকে নিয়া। আহক ভিতৰলৈকে আহক। আহকচোন। যোৱা এওঁলোকৰ কাৰণে চাহ অকণৰ ব্যৱস্থা কৰা কৰি যোৱা। অঁ ঠিক আছে। এই আপোনালোক ক'ৰবালৈ গৈছিলে? আমি মানে ইয়ালৈকে আহিছিলোঁ। এয়া খাই লওকচোন। কিবা সকামত আহিছিলে আপোনালোক? সকামটো অলপ ডাঙৰেই আছিলে। এইবাৰ বহাগতে কামভাগ আগবঢ়াই নিওঁ বুলি ভাবিছোঁ। আপোনালোকৰ কিবা আপত্তি আছে নেকি? নাই আমাৰ একো আপত্তি নাই। সিহঁত দুটাই বা একো কি কয়? আমি ৰাতিপুৱাই তাক কৈছোঁ, তাৰো একো আপত্তি নাই। মই ভাবিছোঁ তাইও নিশ্চয় একো আপত্তি নাথাকিব চাগে। তেতিয়াহ'লে বহাগতে আগবাঢ়িলে ভালেই হ'ব। ঠিক আছে, তেতিয়াহ'লে আমি আৰু লেনদেনলৈ আগবাঢ়োঁ। মানে লেনদেন যৌতুকৰ কথা কৈছোঁ আকৌ। হ'ব কিনো লাগিব আপোনালোকক? আমাৰ সিমান ডিমাণ্ড নাছিল, তথাপিতো গাড়ী এখন হোৱা হ'লে ভাল আছিলে অকণমান। আমাৰ কোনো আপত্তি নাই। আমাৰ সেই আগফালে মাটি একঠা আছে, তাকে বিক্ৰী কৰি আৰু ডাউন পে'মেণ্ট দি গাড়ীখন আনিম আৰু মাহেকীয়া ইনষ্টলমেণ্ট যিটো হ'ব সেইটো আমিয়েই দি থাকিম আৰু আপোনালোকে কোনো চিন্তা কৰিব নালাগে। কি হ'ল আপোনালোকে হাঁহিলে যে? আপোনালোকে আমাক ইমান বেয়া বুলি ভাবিলেনে? আপোনালোকে কি ক'ব বিচাৰিছে? কথাটো ঠিক বুজা নাই। আপোনালোকৰ তেজমঙহৰ ছোৱালীজনীকে দিছে আমাক, তাতকৈ আমাক আৰু কি লাগে? নহয়, সেইটো বুজিছোঁ। গাড়ীখন দিয়াত আমাৰ কোনো আপত্তি নাই। আগলৈ পাছলৈ আমাৰ ছোৱালীজনীহে। এইবোৰ পাছত কোনে খাব? সেইবিলাক কৈ বা কিবা দিম বুলি কিয় লাজ দি থাকে আমাক? তাইক আমাৰ বোৱাৰী হিচাপে নহয়, আমাৰ নিজৰ ছোৱালী হিচাপে বিচাৰিছোঁ। বাৰু আমি এতিয়া গৈ থাকোঁ দিয়ক। হ'ব অকণ বহকচোন। হেৰা শুনিছা, এই বিয়নীলৈ ভাত এমুঠিৰ ব্যৱস্থা কৰা কৰি যোৱা। হ'ব। শুনকচোন। কোৱাচোন। এইখিনিত যে থাকে যে অকণমানি ছোৱালীজনী প্ৰায় দেখিছিলে নেকি বাৰু? নাই দেখা। ঠিক আছে দিয়ক। দাদা, সেইদিনাখন যে ফুচকা খাইছিলে ছোৱালীজনী, তাই এতিয়া ক'ত আছে বাৰু? নাজানো নহয়।
ভাগৰ লাগিছে অকণ বহোৱা ঐ তাত ছোৱালী এজনী আছে সেইজনীয়ে নেকি যাওঁচোন অঁ ব'ল। বৈচোন অ' ভণ্টি ভণ্টি উঠাচোন আপোনালোক ব'লা তুমি আমাৰ লগত ক'লৈ যাম? ভয় কৰিব নালাগে আমি য'ত থাকোঁ তোমাক তালৈকে লৈ যাম কোনো কিন্তু নাই ব'লা হাৰিয়ে থাকিলোঁ। এ পালো দেই পালোঁ মই এ নহয় 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 এইটো মইহে পালো দে। পইচা দিয়ক, কি পইচা দিয়ক, কৈছ? পইচা দিয়ক। ভাল নি? ডাঙৰ পাত দেখা নাই নি? এইটো মইহে পাইছোঁ কি দিয়ক কথা দিয়ক ক'ব? দিয়ক পইচা দিয়ক একদম পালোঁ মই থ দে বাদে বাদে এ দিয়ক মই পাইছোঁ অ' পলা অঁ চেছ পইচাকেইটাও লৈ গৈছে। ভাল হৈ গ'ল ভাল হৈ গ'ল চালা ভাল বাচিলোঁ দেই বিহু বুলিও শান্তি নাই এইকেইটা পা পইচাটো কেলা খেলতো হাৰিলোঁ এতিয়া দৌৰিবলগীয়াও হৈছে এইকেইটাৰ পৰা। লোৱা মাইনা খাই লোৱা হেৰি নহয় মাইনা তোমাৰ ঘৰ ক'ত মা দেউতা ক'ত থাকে নাজানো তুমি ভয় খাব নালাগে কোৱা সঁচা কথা মই সঁচাকে কৈছোঁ মোৰ কোনোৱে নাই তেতিয়াহ'লে তুমি ক'ত থাকা ট্ৰেইনৰ যে ষ্টেচনটো আছে মই তাতে থাকোঁ তোমাৰ স্কুলত পঢ়িব মন যায়নে মোৰ বহুত মন আছে পঢ়িবলৈ ডাঙৰ মানুহ হ'বলৈ কিন্তু মোৰ নিচিনা যে মা দেউতা নাথাকা ল'ৰা ছোৱালীখিনিক সিহঁতকো পঢ়াবলৈ আৰু ডাঙৰ মানুহ কৰাবলৈ মানুহবোৰ যে ইমান নিষ্ঠুৰ হ'ব পাৰে কেনেকৈ এই মৰম লগা ছোৱালীজনীক এৰি দিব পাৰে বাৰু আমি পঢ়াম তোমাক তুমি পঢ়িব লাগিব কি তোমালোকে মোক পঢ়াবা ডাঙৰ মানুহ বনাবা পঢ়াম ডাঙৰ মানুহ বনাম তোমাক অঁ বা কোৱা ভণ্টি বা মোক বহুত ভোক লাগিছে কিবা এটা খাব দিবা নি দিম আকৌ ভণ্টি কিয় নিদিম ব'লা তাৰ আগত তোমাক গাটো ধুৱাই লওঁ অঁ ব'লা সেইটো দেখুৱাব
ছোৱালী ভালকে দে। অঁ খুৰী দৌৰিছোঁ। ঐ আহিলে যা কথা পাতি ল'গে। খালি সোনকালে আহিবি, এতিয়া আমিয়ে দি লৈছোঁ। অঁ হ'ব দিয়ক। যা যা। ঐ তই যে ইয়ালৈকে আহিলি। তোলৈ কিমান ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰিব লাগে বুলি দেখা নাই, আৰু তই যে কৈছ ইয়ালৈকে আহিলি বুলি, অহাৰ কাৰণে বেয়া পাইছ নেকি? নাই পোৱা অ', মই ঢেঁকী দি থকাৰ কাৰণে ফোনটো বজা শুনা নাপালোঁ। মাথাটো ইমান বেয়া হৈ গৈছিল নহয়, মইতো তই মৰিলি বুলিয়ে ভাবিছিলোঁ। হ'ব দে মই তোলৈ বস্তু এটা আনিছোঁ। কিনো চুমা এটা দিবি নি? সেই এইটো। ঐ এইখন ল, এইখন তোলে মই বৈ থৈছিলোঁ। আইঅ মোৰ কলিজাজনী, থেংক ইউ। হ'ব তই এতিয়া যা, মই ঢেঁকী দিওঁগৈ। কাইলৈ তোক ৰিহাৰ্চেলত লগ পাম, যা। হ'ব দে, আহিবি আকৌ। যাম। অ' বা এইটো কি হয়? এইটো জেব্ৰা আকৌ। অ' ৰ'বা দেই, মই ফোন এটা কৰি লওঁ। এইজনী কি হ'ল আকৌ আজি? অ' মোনা ক। চৰহে খাবি দেই তই, কিনো নামটি মাতি থাক। আইঅ জেওৰা খুটি এজনী। হ'ব এতিয়া মই আকৌ জেওৰা খুটিজনী হৈ থকা নাই, শকত হ'লো এতিয়া। হ'ব দে তেতিয়াহ'লে, আজিৰ পৰা জেওৰা খুটি বুলি নেমাতো, ব্ৰইলাৰ মুৰ্গী বুলিয়ে মাতিম। ঐ কোননো, আমাৰ ধণ্টি নেকি? অঁ ঐ ধণ্টি, এইবাৰ বিহু মাৰিবিনে? অ' কলি মাৰিম আকৌ, কিয় নেমাৰিম? তহঁতৰ নিচিনাকৈ আৰু গাঁওখনেৰে চহৰলৈ গৈ বছৰেকৰ বিহু বাপুতি কাৰণটো আমি এৰিব নোৱাৰোঁ নহয়। হ'ব দে, কলি মাতি নাথাকিবি গৰু। ঐ এবাৰ আমি গাঁৱলৈ যাম নহয় বিহুত। কৃষ্ণ, 6 বছৰৰ পিছত যে গাঁওখনে দৰ্শন পাব আৰু তহঁতৰ দেই। হ'ব দে, ছুটি পোৱা নাই কাৰণেহে যাব পৰা নাছিলোঁ। হ'ব, এনে মিনিষ্টাৰ অফিচত কাম কৰা কেইজনী। ঐ শুন না, এইবাৰ কিন্তু বিহু আমিও মাৰিম আকৌ। মজা, এইবাৰহে ভাল লাগিব তেতিয়াহ'লে গাঁও বিহু যোৱা। ঐ তোৰ চমেলিজনী কি খবৰ অ'? কোন, ৰূপালীৰ কথা কৈছ? ইছ, এতিয়া চিনিয়ে নোপোৱা হলি। ভাল দে। সঁচাকৈ কিমান যে ভাল লাগিব নহয় এবাৰ। হ'ব দে, তহঁতি প্ৰথম আহি লচোন। এতিয়া ৰাখোঁ দে, এই ঘৰৰে কাম কেইটামান কৰি আছিলোঁ। আকৌ এইকেইটা কাম নকৰিলে আকৌ নহ'লে মায়ে মোক ভাত খুৱাব। তাতকৈ তাই ওচৰলৈ যাওঁ বুলি ক আকৌ, কেলেনো মিছা কথা কৈছ? কাটিলেই। ল'ৰাটো বহুত ভাল অ', সহজ সৰল। তাক যিমান বেয়াকৈ ক'লেও সি বেয়া নাপায়। অ' বা তোমালোকে এইবাৰ বিহুত ক'ত যাবা? এইবাৰ বিহুত আমাৰ ঘৰলৈ যাম আকৌ। তোমালোকৰ ঘৰ ক'তনো? তেতিয়াহ'লে এইটো কাৰ ঘৰ? মই ইয়াত কামতহে আছোঁ, মোৰো ঘৰ আছে নহয়। মোৰ নিচিনাকৈ গীতাশ্ৰী বাৰো ঘৰ আছে, য'ত মই যাম, তুমি যাবা, গীতাশ্ৰী বা যাব। তাত কোন কোন আছে? তাত মোৰ মা আছে, দেউতা আছে। আজি যদি মোৰো মা দেউতা থাকিলেহেঁতেন, তেতিয়া ময়ো ঘৰ গ'লোহেঁতেন নবা। তাত তোমাৰো মা দেউতা আছে, তুমি জানো আমাক বা বুলি নামাতা? আৰু আমাৰ মা দেউতা মানেই তোমাৰ মা দেউতা। সঁচা? সঁচা আকৌ। বাৰু তুমি বিহু নাচিব জানানে? জানো, মই বিহু নাচি বহুত ভাল পাওঁ। নাচা, আমাৰ মাইনাজনীয়ে কেনেকুৱা নাচে আমিও চাওঁ। এইফালে কথা এটা কওঁ, শুনিছোন এইফালে। ৰ'ব গৈছোঁ দেই। ৰাতুলৰ জীয়েকৰ কথাটো গম পাইছনে নাপা? কি হ'লনো কওকচোন কওক। তই গম নাপাৱ নি? চহৰলৈ গৈ পেলাই নাকটো কাটি আহিছেগে নহয়। হয় নেকি? ভালকে কওকচোন, ভালকে কওক। তাই যাওঁতে অকলে গৈছিলে নহয়, এতিয়া লগত এজনী লৈহে আহিছে। তই গম নাপাৱ নি? মা পঢ়িল কাৰোবাৰ কথা কৈছা নি? তোক ডাঙৰ মানুহ কথা কেলে ভাগ লৈছ? যা একদম ভিতৰলৈ যা।
গোটেই গাঁৱত তাইৰ কথাই ইমূৰৰ পৰা সিমূৰলৈ গাঁৱত তাইৰ কথাকে ওলাইছে গম পোৱা নাই নি তই মাক বাপেকৰ আকৌ ডাঙৰ ডাঙৰ ফুটনি বোলে বাহিৰত কাম কৰিছে এতিয়া এয়াহে এইবোৰ লোকৰ কথা পতা আমাৰ স্বভাৱ নাই পিছে এইবোৰ নেপাতো আৰু বুজিছে নাই ময়ো নেপাতো যাওঁ 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 আমাৰজনো আহিব হ'ল মানুহটো আহিব হ'ল কামৰ পৰা যাওঁ দে দিয়ক যাওঁ দেই যাওক ৰাতুলৰ জীয়েকে যে এনেকুৱা এটা কাম কৰিব সপোনতো ভবা নাছিল এনেকুৱা হ'লে আকৌ গোটেই গাঁওখনৰে বদনাম হ'ব হ'বতো আকৌ কিয় নহ'ব তাই যে তেনেকুৱা মই ভবাই নাছিল এনেকে হ'লে নহ'ব ৰাইজে উচিত সিদ্ধান্ত ল'বই লাগিব আকৌ উচিত সিদ্ধান্ত ল'বই লাগিব এনেকুৱা মানুহবোৰ আকৌ এঘৰীয়া কৰি দিয়াই ভাল ঐ ইয়ালৈ কেলৈ মাতি পঠিয়াইছিলি ক ঐ গাঁৱত কি হৈছে গম পাইছ নাই তই গাঁৱত আকৌ কি হ'ল কোনোবা পলাই গ'ল নি ফটোমিবোৰ বাদ দে প্ৰহেলিকাৰ কথা গোটেই গাঁৱতেই জনাজাত হৈছে ইফালৰ পৰা সিফালে তাইৰেই আলোচনা কি আলোচনা হৈছেনো প্ৰহেলিকাৰ লগত যে আহিছিলে সৰু ছোৱালীজনী এনেকে হ'লে দেখোন বহুত বেয়া কথা হ'ব আৰু তাই যদি কিবা ভুল পথ বাছি লয় আমাৰ গাঁওখনৰ মানুহবোৰ যে একো নজনা নেমেলাকে জিতি বদনাম উলিয়াই থাকে ৰচোন ৰ হেল্ল' ক'ত আছ তই হয় নেকি ৰ আমিও গৈ আছো ৰ পহেলিকাহঁতৰ ঘৰলৈ যাওঁ ব'ল চব তাতে আছে বল বল নহ'লে কথাটো বহুত বেয়া হ'ব ব'ল গোটেই গাঁওখনতে বদনাম ওলাল মইনো কি ভুল কৰিলোঁ তহঁতি বহচোন বহ মই এতিয়াহে গম পাইছোঁ কথাবোৰ তাকো এই কওঁতে আৰু তলে তলে যে ইমানটা মিছা কথা ডাঙৰ হৈ গৈছে মই গমেই পোৱা নাছিলোঁ দেখিছা এই কি কৰিলে গোটেই গাঁওখনতে বদনাম আমি জানো তাইৰ গাত দুখ নাই বুলি কিন্তু এজনৰ মুখ বন্ধ হ'লে আন এজনৰ মুখ মেল খায় খুৰা আপুনি অধৈৰ্য নহ'ব অলপ ধৈৰ্য ধৰক সকলো ঠিক হৈ যাব মই একো ভুল কাম কৰা নাই দেউতা কাৰোবাক যদি সহায় কৰি মই যদি এটা বেয়া জীৱনৰ পৰা এটা ভাল জীৱন দিলে মই বেয়া তেন্তে মই বেয়াই ঠিক আছো কোনেও বুজিব নালাগে মই ভাল নে বেয়া ভগৱান আছে নহয় ভগৱানে সকলো দেখি আছে সকলো সমস্যাৰ এটা সমাধান থাকে আপুনি চিন্তা নকৰিব সকলো ঠিক হৈ যাব আৰু আমিবোৰ আছো নহয় খুৰা আপুনি চিন্তা নকৰিব আমি যুঁজিম আমি সংগ্ৰাম কৰিম এই কণমানি ছোৱালীজনীৰ কাৰণে দৰকাৰ পৰিলে আমি আইনৰ কাষ চাকিম ব'লক খুৰা এতিয়াই যাওঁ আমি আইনৰ ওচৰত একো নজনাকে একো নুবুজাকে সঁচা মিছা বিচাৰ নকৰি এজনী ছোৱালী জীৱনৰ লগত খেলিবলৈ এখন গাঁৱৰ ৰাইজে কেনেকৈ অধিকাৰ পালে ধনটিয়ে ঠিকেই কৈছে যাওক ওলাক গৈ যাৰ কোনো নাই তাৰ ভগৱান আছে নহয় শুদ্ধ বিচাৰ কৰিবলৈ আইন আছে নহয় আইন সকলোৰে বাবে সমান আইনৰ ওচৰত নাযাওঁ আইনৰ ওচৰত গ'লে গাঁৱৰ মানুহে আমাক এঘৰীয়া কৰিব এঘৰীয়া গাঁৱৰ মানুহ গাঁৱৰ সমাজ কোনখন সমাজৰ কথা কৈছে আপুনি খুৰা যিখন সমাজে ভাল পথত থাকি কাম কৰিলে বহিষ্কাৰ কৰে আৰু বেয়া পথত থাকি কাম কৰিলে আঁকোৱালি লয় এইখন সমাজত তাৰ সন্মান আছে যাৰ হাতত দুটকা আছে লাগিলে সেইজন মুখা পিন্ধা ভদ্ৰহে হওক ঘৰখন চলাবলৈ দুটা কুকুৰা পুহিলে বেয়া কিন্তু সেই লোকেল কুকুৰা দি মানি ঘৰৰ ল'ৰা ছোৱালীক খুৱাবলৈ ভাল আৰু আপুনি ঠিকেই কৈছে খুৰা জীৱনত জীয়াই থাকিবলৈ হ'লে এখন সমাজৰ বহুত প্ৰয়োজন কিন্তু আমাক এনেকুৱা এখন সমাজ নালাগে যিখন সমাজত মানুহক লৈ ব্যৱসায় হয় যাওক আপুনি আমাৰ ছোৱালীয়ে একো ভুল কৰা নাই আমি যুঁজিবই লাগিব মই যুঁজিম মই কাৰো কথা নুশুনো কাৰণ মই একোৱে ভুল কৰা নাই শৰীৰত একটোপাল তেজ থকালৈকে মই যুঁজিয়ে থাকিম সংগ্ৰাম কৰি যাম বলক দেউতা আপুনি যায়নে মই যাওঁ ব'ল মাজনী মই যাম ব'ল আপোনালোক যাব নালাগে খুৰা আপুনি ওলক আৰু পহেলিকা তয়ো ওলা খুৰী আপুনিও যাব নালাগে দৰকাৰ হ'লে মই আপোনাক ফোন কৰি মাতি দিম আৰে মা তাইনো কি বেয়া মই তাইকে বেয়া পাতিম মোৰ শেষ কথা
মুঠতে তাইক তই বিয়া পাতিব নোৱাৰ। আৰে প্ৰব্লেমটোনো ক'ত মা? দেখা নাই তাই গোটেই গাঁওখনতে বদনাম। তাই সেই ছোৱালীজনীক এডপ্ট কৰোঁতে মোক সুধিয়ে লৈছিলে আৰু মই তাক এডপ্ট কৰিবলৈ কৈছিলোঁ। সেইবোৰ মই একো নেজানো। তই নেজান নেকি ঘৰখনত আমাৰ কেনেকুৱা এটা ৰেচপেক্ট আছে? বাপেৰক লগ কৰিবলৈ ডাঙৰ ডাঙৰ অফিচাৰ MLA DSP SP ৰৈ থাকে আৰু তই তেনেস্থলত তাইক বিয়া কৰোৱা কথা ক'ব আহিছ? দেউতা দেউতা নহয়, মাৰে যি কৈছে ঠিকেই কৈছে। তই তাৰ আশা বাদ দে, নহ'লে আমাৰ দুয়োটাই মুখ নিদেখিবি তই। তোমালোকে যি ভাল দেখা, কিন্তু দেউতা এইটো ভাল কথা হোৱা নাই নেকি? তই টেনশ্যন ল'ব নালাগে, তাইতকৈ তোক মই ভাল ছোৱালী এজনী বিয়া পাতি দিম। তই এতিয়াই ফোন কৰি তাইক জনাই দে যে তই তাইক বিয়া নাপাত। হ'ব দেউতা। হেল্ল', তোমাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছে, এতিয়া তুমি লগ কৰিব পাৰিবা নি? মোৰতো বেছি ইম্পৰ্টেণ্ট। এতিয়াই ওলাই আহা, এতিয়াই মুকলি বনলৈ ওলাই আহা। কোৱা, কিয় এনেকৈ মাতি পঠাইছিলা? কথা পাতিবলৈ বিশেষ একো নাই, মই তোমাৰ লগত বিয়াত বহিব নোৱাৰিম। কিয়? এইবোৰ তুমি কি কৈছা? মই যি কৈছোঁ ভাবি চিন্তিয়ে কৈছোঁ। তুমি এতিয়া আগৰ পঢ়লিকা হৈ থকা নাই। আৰে এইবোৰ তুমি কি কৈছা? তুমি এনেকৈ ক'বা বুলি মই ভবা নাছিলোঁ। মই যি কৈছিলোঁ তোমাকতো সুধিয়ে কৈছিলোঁ, তেতিয়াতো একো আপত্তি নাছিলে তোমাৰ, আৰু এতিয়া এইবোৰ কি? মই তোমাক বুজাই থাকিব নোৱাৰোঁ, মুঠতে মই তোমাক বিয়া কৰাব নোৱাৰোঁ। তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? মোৰ জীৱনটোৰ লগত কিয় খেলিলা তুমি? চাওঁ অতৰা, মই তোমাক প্ৰশ্ন উত্তৰ দিবলৈ অহা নাই। অম্লান, ঐ অম্লান, অম্লান। ধন্তি, তাই কি হ'ল? তাই যে আজি এনেকৈ আহিছে। খুৰা, অম্লানে কি হ'ব এতিয়া মোৰ ছোৱালীজনী? একো শেষ হোৱা নাই। ব'লক খুৰা, থানালৈ যাওঁ। যি হ'ব দেখা যাব। কাকো শান্তিত ভাত খাবলৈ নিদিওঁ। এতিয়া কৈনো কি লাভ, সকলো শেষ। একো শেষ হোৱা নাই। খুৰা ব'লক, থানালৈ যাওঁ। আমি যুঁজিম, মই আছোঁ নহয়, আৰু অম্লানক ময়ো চাই ল'ম। ব'লক ব'লক। ব'ল ব'ল। অ' বাবা, কিয় কান্দিছা? মা, বায়ে কিয় কান্দিছে? ঐ নাকান্দিবি, কান্দিলে সকলো ঠিক হৈ নাযায় নহয়। ধন্তিহঁত গৈছে নহয়, তই চিন্তা নকৰিবি, সকলো ঠিক হৈ যাব। আৰু তোৰ লগত আমিবোৰ আছোঁ নহয়। মাজনী, অ' মাজনী, নাকান্দিবিচোন। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, সকলো ঠিক হৈ যাব। তই নাকান্দিবিচোন। কওকচোন আপোনালোকৰ সমস্যাটো। ছাৰ, মানে কথাটো হ'ল অঁ আচ্ছা। ছাৰ, কিবা এটা কৰক, বহুত বিপদত পৰিছোঁ। একো উপায় বিচাৰি নাপাই আইনৰ কাষ চাপিছোঁ। কিবা এটা সহায় কৰক ছাৰ। হ'ব হ'ব, আপোনালোক অধৈৰ্য নহ'ব। আইনৰ ওপৰত বিশ্বাস ৰাখক। আৰু এজাহাৰখন মই নিজে চাইছোঁ, আৰু দোষীয়ে শাস্তি পাবই। আৰু মই যেতিয়া আপোনালোকক মাতিম তেতিয়া কিন্তু আপোনালোক আহিব লাগিব। নিশ্চয় বাৰু ছাৰ। এতিয়া ছাৰ আমি আহিছোঁ। আমি গৈ থাকোঁ ছাৰ।
ভাল বাৰু। হেল্ল'। কোনে কৈছে? অঁ, মই সদৰ থানাৰ পৰা কৈছোঁ। আপোনাৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে। হয়, কওকচোন। এনেকৈ নহ'ব, আপুনি অকণমান কাইলৈ লগ ধৰিব লাগিব মোক। এতিয়া যাব পৰা নহ'ব, মই আউট অফ ডিষ্ট্ৰিক্টত আছোঁ। মই কালিলৈহে যাব পাৰিম। অ'কে, আপুনি কিন্তু কাইলৈ মৰ্ণিং লগ নধৰিলে আপুনি সাংঘাতিক বিপদত পৰিব। অঁ, মই বিপদত? অ'কে, যাম দিয়ক। ঠিক আছে। বহুত বেয়া কথা হ'ল। অম্লানে এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ। অঁ, তাকেহে ময়ো ভবা নাছিলোঁ সি যে তেনেকুৱা কৰিব। তই কি একো কৰিব নোৱাৰিলি? মইনো কি কৰিম ক, মোৰতো একো উপায়ে নাছিল। এতিয়া পুলিচে কোৱা মতে সকলো ঠিক হৈ যাবনে? যাব, কিয় নাযাব? আৰু পুলিচজনৰ কথা মতে এনে লাগিছে তেওঁ ইমান বেয়া নহয়। ঐ, তয়ো মোক অম্লানৰ লেখীয়াকৈ এৰি থৈ যাবি নি আকৌ? ধেৎ, কি কথাবোৰনো ক? মোৰ দেউতা তাৰ বাপেকৰ নিচিনা ডাঙৰ বিজনেছমেন নহয় যে আত্মসন্মানৰ বাবে তোক এৰি থৈ যাম। তোক মোৰ সেইকাৰণে ভাল লাগে বুজিছ, তই যে বেলেগৰ নিচিনা নহয়। এতিয়া কি কৰিম কওক? একশ্যন ল'ম নে নল'ম? নাই, সমাজত মোৰ এটা ৰেপুটেশ্যন আছে। আপুনি কিবা এটা লওক, লৈ পেলাই কেছটো ডিছমিছ কৰক। তেতিয়াহ'লে মেইন পইণ্টলৈ আহোঁ। কিমান দিব? তেতিয়াহ'লে টকা 15 লাখ লওক কেছটোৰ বাবদ। মাত্ৰ হাতত 15 লাখ টকা, আপুনি কম টকা ভাবিছে নেকি? 15 লাখ টকা কম নহয়, কিন্তু আপোনাৰ নিচিনা মানুহৰ পৰা যদি 15 লাখ টকা লওঁ, মানুহে মোক হাঁহিব। আৰু আপুনি এটা কথা ভুল বুজিছে, মোৰ মূল্য ইমান কম নহয়। 40 লাখ টকা হ'ব নহয়? হ'বহে বৰুৱা, চিন্তাই কৰিব নালাগে, কেছ খতম। অ' বা, মই থকা কাৰণে তোমাৰ লগত এনেকুৱা হৈছে ন? ধেত এজনী, কোনে ক'লে তোমাক এইবিলাক? অথনি যে পাতি আছিলে দেউতাহঁতে, তেতিয়া শুনিছিলোঁ। ধেত এজনী, তুমি নিজে অহা নাই নহয়, মইহে আনিছোঁ তোমাক। তোমাক পাই মই বহুত সুখী। তোমাৰ কাৰণে মই সকলো এৰি দিব পাৰিম। লাভ ইউ বা। কেছটো ডাঙৰ হ'লগৈ এতিয়া। সেইবোৰ ভাবি লাভ নাই। এতিয়া কি কৰিব পৰা যায় তাৰে উপায় বিচাৰা। আমি এতিয়া এনেকুৱা এটা কাম কৰিব লাগিব য'ত সাপো মৰে, লাঠিও নাভাগে। মানে বিয়া। কি? নাই, হ'বই নোৱাৰে। সেই বদনাম ওলোৱা ছোৱালীজনীৰ লগত মোৰ ল'ৰা বিয়া হ'ব নিদিওঁ মই। আৰে, মই তাইৰ কথা কোৱা নাই। তেন্তে কাৰ কথা কৈছে? তাইৰ লগত গীতাশ্ৰীৰ কথা কৈছোঁ। কি? গীতাশ্ৰীক যদি ইয়াৰ লগত বিয়া কৰাই দিব পাৰোঁ, তেতিয়া আমি ৰেহাই পাম। ভাল চিন্তা কৰিছে, কিন্তু সি মানি ল'ব জানো? নামানিলেও মনাব লাগিব ইয়াক। যদি এইবিলাক কথা ছ'চাইটিয়ে গম পায়, আমাৰ ৰেপুটেশ্যন নষ্ট হৈ যাব। বুজিছ নহয় তই? মোৰ কোনো আপত্তি নাই, কিন্তু দেউতা। কোনো কিন্তু নাই, আমি যি কওঁ তাকে কৰিব লাগিব তই। কালিলৈ কামটো কৰি পেলালেই ভাল হ'ব। ঠিক কৈছা। টুমৰো ইজ বেষ্ট। ছাৰ, আমাৰ এই কেছটো কি হ'ল? অঁ, সেইটো কেছ তোমালোকৰ ৰেজিষ্টাৰ নহ'ব। বাদ দিয়া বুজিছা, সেইটো কেছ বাদ দিয়া। নহ'ব মানে নহ'ব আৰু, সেইখিনি মই আৰু বুজাই থাকিব নোৱাৰোঁ। অঁ ছাৰ, আপুনিও মানে একেই ওলালে। আপোনাৰ ওপৰত এইটো আশা কৰা নাছিলোঁ। ভবা নাছিলোঁ আপুনিও যে তেওঁলোকৰ নিচিনা মানুহৰ চাকৰ। ইউ ননচেন্স, হোৱাট ডু ইউ মিন? ছাৰ, পঢ়ি শুনি আপুনি ডাঙৰ চাকৰি কৰিব পাৰে, কিন্তু আপোনাৰ সেই শিক্ষা অৰ্হতাখিনি অকল দুৰ্নীতিতহে। আৰু ছাৰ, এনেকুৱা ইংলিছ আমাৰ ওচৰত নামাৰিব। আমি হৈছোঁ গাঁৱলীয়া হোজা। আপোনাৰ ইংলিছ চাগে আমি বুজি নাপাম। ছাৰ, আপুনি কৰোঁ বুলি ক'লে বহুত কিবা কিবি কৰি দিব পাৰে, আমি জানো। কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ ঘৰতো মাইকী মানুহ আছে। ভগৱানে নকৰক কাইলৈ পৰহিলৈ আপোনাৰ লগতো এনেকুৱা নহওক। ছাৰ, যিকোনো অদৰকাৰী কথা কৈ আইন হাতত তুলি ল'বলৈ বাধ্য নকৰিব। আপোনাৰ এই কমৰত ওলমি থকা ৰিভলভাৰটো এটা গুলি চৰকাৰক হিচাপ দিব লাগে, কিন্তু আমাৰ ঘৰত পৰি থকা কপিদাখনৰ হিচাপ আকৌ চৰকাৰক দিব নালাগে। আপোনাৰ নিচিনা মানুহ এজনক ঘপিয়াই লৈ জেললৈ যাবলৈ মোৰ লাজ নালাগে, বৰঞ্চ গৌৰৱে অনুভৱ হয়। কাৰণ আপোনাৰ নিচিনা এজন দেশদ্ৰোহী মানুহ আমাৰ সমাজত প্ৰয়োজন নাই। আমি আমাৰ ন্যায় আমি নিজে ল'ম। আৰু শুনক ছাৰ, তেতিয়া আকৌ আপোনালোক মাজত নোসোমাব।
মই বহুত ডাঙৰ ভুল কৰিলোঁ। দুটামান টকাৰ কাৰণে সমাজৰ এজন আৱৰ্জনাক এৰি দিলোঁ। নহ'ব, মই মোৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব। কাইলৈ মই গোপাল বৰুৱাৰ ঘৰত গৈ সকলো টকা পইচা ঘূৰাই দিম আৰু তেওঁৰ ওপৰত কঠোৰ একশ্যন ল'ম। দুখীয়া সমাজত শাস্তি পাবই লাগিব। হেল্ল' হেল্ল' ক ঐ তই কিয় কান্দিছ? পাগল হলি নেকি? মই নোৱাৰিছোঁ আৰু। চা, তই হাৰ মানিলে নহ'ব। তই অকলশৰীয়া নহয়, তোৰ লগত মই আছোঁ, তোৰ মা দেউতা আছে, স্নেহা আছে, গীতাশ্ৰী আছে। তই অকলশৰীয়া নহয় অ', আমিবোৰ আছোঁ নহয়। সেইবোৰ বাদ দে, শুন তই কি মোক লগৰ বুলি ভাবনে নেভাব? কি বকি আছ বাৰু তই? মাল খালি নেকি? যিটো সুধিছোঁ সেইটো ক। তই মোক লগৰ বুলি ভাবনে নেভাব? ভাবো, কিয় নাভাবিম আকৌ। কি কথা কচোন? মাজনীক চাবি, তোৰ বাহিৰে মোক কোনেও বুজি নাপায়। মাজনীক চাবি, তাইক কষ্ট পাব নিদিবি। হেল্ল' হেল্ল' অ' ৰূপালী, ক'ত আছ তই? জানো ক'ত পৰা তথাপিতো জীৱনে দেখো হাৰ নামানে দুৰ্বাৰ গতিৰে আগবাঢ়ে পাগল হৈছ তই? পাগল হৈছ? কি কৰিবলৈ লৈছ এইবোৰ? তই ইয়াত বহ। এইবোৰ কি কৰিবলৈ লৈছ? পাগল হৈছ হা? পাগল হৈছ? তই কি ছুইচাইড কৰিলে সকলো ঠিক হৈ যাব নেকি? আজি তোৰ এনেকুৱা হৈছে, কাইলৈ তোৰ নিচিনা আন এজনী পহেলিকাৰ এনেকুৱা হ'ব। ফলত সেই মাইনাজনীৰ নিচিনা 10জনী ছোৱালী আৰু ৰাস্তাত পইচা বিচাৰি ফুৰিব। চা, আমি যুঁজিব লাগিব। এবাৰ মাৰৰ বাপেৰলৈ ভাবি চাচোন। বাপেৰৰ মুখখন চা, মাৰৰ মুখখন চা। ব'ল এতিয়াই অম্লানহঁতৰ ঘৰলৈ ব'ল। দৰকাৰ পৰিলে আমি আইন হাতত ল'ম। ব'ল অম্লান, অম্লান! কিয় চিঞৰিছা? মোৰ ঘৰত চিঞৰি পৰিৱেশ নষ্ট কৰিবলৈ অধিকাৰ ক'ত পালা তুমি? আপোনাৰ নাম অম্লান নেকি? মই ইয়াত আপোনাৰ লগত কথা পাতিবলৈ অহা নাই। হেল্ল' হয় কওকচোন, কি কাৰণে আহিবলগীয়া হ'ল ইয়ালৈ? আপোনাৰ নাম অম্লান নেকি? নহয়। যদি নহয়, আপুনিও মনে মনে থাকক আৰু অম্লানক বাহিৰলৈ পঠিয়াই দিয়ক। ঐ, তই মানুহ নে গৰু অ'? তাই তোৰ পৰামৰ্শৰ মৰ্মে সৰু ছোৱালীজনীক তুলি লৈছিলে আৰু তই এতিয়া তাইক নিজে আধা ৰাস্তাত এৰি থৈ গৈছ। তোৰ নিজৰ জীৱনটোৰ কথা ভাবিলি, তোৰ ঘৰখনৰ কথা ভাবিলি, কিন্তু তাইৰ জীৱনটো, তাইৰ সমাজখনৰ কথা তই কিয় এবাৰো নাভাবিলি? তোৰ গাত মানৱতা আছেনে নাই? মোৰ গাত একো ভুল নাই। সি বিয়া কৰাব নোৱাৰে, অলৰেডি তাৰ বিয়া হৈ গৈছে। কি বিয়া হৈ গ'ল? তাৰ বিয়া হৈ গ'ল। কোন তাই? কাৰ লগত বিয়াত বহিলা তুমি? গীতাশ্ৰী, তই এনেকুৱা কৰিবি বুলি ভবা নাছিলো। কিয় কৰিলি তই মোৰ জীৱনটোৰ লগত এনেকুৱা? মোক মাফ কৰি দিবি অ' তই। মাফ কৰিবলগীয়া কি কৰিলি তই? সকলোবোৰ জনাৰ পিছতো বিশ্বাসঘাতকতা কৰিলি তই। ছাৰ চাওকচোন, চাওক, ঘৰতে আহি প্ৰাণে মৰা ভাবুকি দিছে। কওক, তাকে নকৈনো আৰু কি ক'ব? এওঁতো আপোনালোকৰ নিচিনা মানুহৰ ভৰি জোতা চেণ্ডেল চফা কৰি এই আগে পিছে দৌৰি থকা চৰকাৰী চাকৰহে। চুপ থাকক, মানুহক এনেকৈ অপমান কৰিব নাপায়। মোৰ ভুল হৈছে, সেইবুলি আপোনালোকে মোক এনেকুৱা ধৰণৰ অপমান কৰিব? মিষ্টাৰ গোপাল বৰুৱা, এইখন আপোনাৰ চেক লওক। আপোনাৰ চেক, আপোনাৰ টকা আপোনাৰ লগত ৰাখক। আপোনাৰ কাৰণে মই এজনী ছোৱালীৰ জীৱন আৰু এখন সমাজ খালোঁ, য'ত মই ক্ষমা বিচাৰিলেও ক্ষমাৰ যোগ্য নহয়। আপুনি আইন কিনাৰ বাবেহে মই আপোনাক এৰেষ্ট কৰিবলৈ আহিছোঁ। অফিচাৰ,
আপুনি হয়তো নাজানে মই কোন। আপোনাৰতো চৰকাৰৰ ধনে মূৰত ধৰিছে। আপুনি জানেনে 5 মিনিটত মই আপোনাৰ চৰকাৰৰ ধন মূৰৰ কপালৰ পৰা মুচি পেলাব পাৰোঁ। আপোনাৰ নিচিনা বহুত মানুহ দেখিছোঁ মিষ্টাৰ গোপাল। আপোনাৰ সেই ভুৱা দমত এই ৰঞ্জন বৰুৱাই ভয় নকৰে। হয়তো কালিলৈ আপুনি জেলৰ পৰা ওলাই আহিব পাৰে, কিন্তু আপোনাৰ নিচিনা এজন সমাজৰ কলংকক মই এদিন জেলৰ ভাত খোৱাটোৱে মোৰ কাৰণে বহুত। মাইণ্ড ইউৰ লেংগুৱেজ মিষ্টাৰ বৰুৱা। আৰু শুনা, তোমাৰ যদি ইমানেই বেয়া লাগিছে তুমি নিজেই বিয়া পাতিলো। আপোনাৰ মুখত এনেকুৱা কথা শুনিম বুলি মই সপোনতো ভবা নাছিলোঁ। কি হ'ল এতিয়া? নিজৰ পৰীক্ষাত যেতিয়া কথাটো আহি গ'ল, মুখ বন্ধ হৈ গ'ল। কি কৈছে আপোনালোকে এইবোৰ? মুখৰ মাত বন্ধ হোৱা নাই। আপোনালোকৰ নিচিনা ঠগ প্ৰবঞ্চক মই নহয়। কৰাম, মই কৰাম। মই বিয়া কৰাম। তই মোৰ কাৰণে বহুত কৈছ আৰু একো কৰিব নালাগে দে। তোৰ মুখত এইটো কথা শুনিবলৈকে ৰৈ আছিলোঁ। মই তোক বহুত ভাল পাওঁ, কিন্তু তোৰ লগত বিয়া হৈ মই তোৰ বুজা হ'ব নিবিচাৰোঁ। মই তোৰ কাৰণে উপযুক্ত নহয় তোৰ কাৰণে ৰূপালীয়ে যোগ্য। তহঁতি মোৰ কাৰণে ইমান দিনে ভাল পোৱা সম্পৰ্কটো ভাঙি দিব নালাগে। ভাল বাচিলোঁ দেই। ব'লক মিষ্টাৰ গোপাল, আপোনাৰ সময় শেষ হৈছে। ইউ আৰ আণ্ডাৰ এৰেষ্ট। মিষ্টাৰ বৰুৱা নিশ্চয় এৰিব। ভাল চিন্তা এটা দূৰ হ'ল দেই। ইমান দিনে ভাল পাই থকা নিজৰ মাকটোকে উঠাই দিলোঁ। হ'ব, মিছা কথা কৈ ফালিব নালাগে। সেইদিনাখনতো তাইক বিয়া পতা কথাই আছিলে। এই ধেমালি কৰিছিলোঁ জান। হ'ব হ'ব, মই চব জানো। তাই যদি সেইদিনাখন বিয়া হ'ম বুলি ক'লে হয়, তেতিয়া এই ৰূপালী ক'ত মৰম মোৰ। মোৰ চুনুমুনিজনী মই ধেমালি সেই আঁতৰ। চাওঁ মই খুলিলোঁ, চাওঁ। নালাগে, আঁতৰচোন।